সকলোৰে লগত ভালে থাকিবলৈ গৈ ভাগৰি পৰিলোঁ। মই বেয়া এই স্থানতেই ঠিকেই আছোঁ। যাৰ বাবে আপুনি আহিছে তেওঁ হয়তো এদিন পাহৰি যাব, কিন্তু যাৰ বাবে আপুনি কান্দিছে তেওঁক কেতিয়াও পাহৰিব নোৱাৰে। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনেই যথেষ্ট। সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে। মাজনিশা আজিও অতীতৰ স্মৃতিৰ বোজাবোৰ দুটি নয়নক সেমি খাই যায়। অলপ সময় থমকি ৰ'ব, আকৌ নিজ বিচলিত মনক বাস্তৱলৈ উভতাই আনক। হাঁহি থকা অঞ্জলিৰে অজস্ৰ বেদনা লুকাই ৰাখোঁ। দিনটোৰ শেষত মাজনিশা তোমাৰ ভাৱনাত উচুপি উঠোঁ। পৃথিৱীৰ এটা অন্যতম দুৰ্লভ ক্ষমতা হ'ল নিঃশব্দে কন্দা। সকলোৱে সেয়া নোৱাৰে, একমাত্ৰ ল'ৰাবোৰে নিঃশব্দে কান্দিবলৈ পাৰে, খুব ভালভাৱেই কান্দিবলৈ পাৰে। মই কেতিয়াও ভবা নাছিলোঁ তুমি মোক এইদৰে আধা বাটত অকলশৰীয়া কৰি যাবা বুলি। ঠিক আছে যোৱা, মই তোমাক ৰখিব নকওঁ, কিন্তু পুনৰ আকৌ মোৰ জীৱনলৈ ঘূৰি নাহিবা। আমি লগ নোপোৱা হ'লে ভাল আছিল। আপন কৰি ল'ব নোৱাৰিলে আগতেই এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। মই সেইজন যিজন হোৱাটছআপ ফেচবুক এই বিশাল জনগোষ্ঠীৰ মাজত থাকিও মাজে মাজে নিঃসংগ হৈ পৰোঁ। হেজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্ট মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হেজাৰটা সুখৰ স্মৃতি মুচি দিব পাৰে। এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য। তাইও হেৰুৱাতকৈ নপাটোৱে বহুত ভাল আছিলে। তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয় তেন্তে মই পাহৰিবলৈ ৰাজি আছোঁ। পাহৰিব হয়তো কোনোদিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই। আজি ওলাইছে চকুৰ পানী। তোমাৰ বাবে আজি মোৰ চকুৰ লগতে মোৰ হৃদয়ও কান্দিছে। তোমাৰ বাবে পাহৰি নাযাওঁ বুলি কৈছিলে। অন্তৰত তুমি দিয়া এই বিষাদ দুখ বেদনা এতিয়া কেৱল জীৱনৰ এটি প্ৰশ্ন হৈ গ'ল, তুমি কিয় দিলা এনেটো? স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একো নাই। আপুনি যাৰ মনত ভাল লগাব পাৰিছে তেওঁৰ ওচৰত আপুনি ভাল, আৰু যাৰ পাৰা নাই আপুনি তেওঁৰ ওচৰত বেয়া। সময় সকলোৰে আহে, এদিন মোৰো সময় আহিব। এতিয়া অপেক্ষা মাথো সেই দিনলৈ য'ত বিশ্বাস আৰু আস্থা নাই, তাত ভালপোৱা কেতিয়াও হ'ব নোৱাৰে। হয়, ভুলটো মোৰেই আছিল, কাৰণ প্ৰেমত পৰিছিলোঁ মই তাকো তোমাৰ লগত, য'ত নিজতকৈ বেছি ভাল পাই পেলাইছিলোঁ তোমাক। জীৱনটো কি আচৰিত চোৱা, যাৰ পৰা বেছি সুখ আশা কৰা হয় তেওঁৰ পৰাই অধিক দুখ পাওঁ। ভাল পোৱাৰ অভিনয় কৰিব নাজানো বাবে চাগে তোৰ প্ৰিয়জন নহয় প্ৰয়োজন হৈ গ'লো। মোৰ হৃদয়খন আকৌ তুমি ভাঙি দিলা। নিশা যিমানেই গভীৰ হৈ পৰে একুৰা জুই জ্বলি উঠে দপদপাই। হাজাৰ প্ৰয়াস কৰিছোঁ হৃদয়ৰ যন্ত্ৰণাক সমাধিস্থ কৰিব, কিন্তু মই অসফল। চকু পানীয়ে তেতিয়া কথা কয় যেতিয়া মানুহৰ মুখৰ ভাষা অসহায় হৈ পৰে। কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়। চকুৰ পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপদ মানুহ আঁতৰি যায়। আমি ল'ৰাৰ বাবেই মনৰ কষ্টবোৰ কাকো দেখুৱাব নোৱাৰোঁ। মৰমত দিয়া নামবোৰ ৰৈ যায়, কেৱল হেৰাই যায় সেই নাম দিয়া মানুহজন। কষ্ট পালেও যিসকলে চুপচাপ থাকে সিহঁতৰ যন্ত্ৰণা অধিক। এটা সময়ত মানুহে নিজৰ ওচৰতো আমনিদায়ক হৈ পৰে যেতিয়া তেওঁৰ নিজক দিবলৈ একো নাথাকে। আমি চাগে ইয়াকেই একাকিত্ব বুলি কওঁ। সদায় এটা কথা মনত ৰাখিবা, প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।